নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। সকলোৱে কমেণ্ট কৰি আছিলে যোৱা বছৰ পেপাৰসমূহ আনিব লাগে, গতিকে আমি আজি যোৱা বছৰ গ্ৰেড 4 পেপাৰখন লৈ আহিছোঁ। পেপাৰ 1 SLRC 2022 চনৰ যি পেপাৰ কুৱেশ্যন পেপাৰ আছিলে সেইখন আমি লৈ আহিছোঁ। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। যোৱা বছৰ কুৱেশ্যন আহিছিলে 135টা, গতিকে সময় দিছিলে 2 ঘণ্টা। এইবাৰ কুৱেশ্যন বেছি আহিব, 150টা আহিব, গতিকে 3 ঘণ্টা সময় দিয়া হ'ব সকলোৱে কুৱেশ্যন পেপাৰখন চোৱা। এনেধৰণৰ কুৱেশ্যন পেপাৰ আহিব যোৱা বছৰৰ নিচিনা। গতিকে যোৱা বছৰ নিগেটিভ মাৰ্কিং নাছিলে, কিন্তু এইবাৰ আছে, গতিকে তাৰ ওপৰত সকলোৱে অলপ ভালদৰে চাবা। গতিকে আমি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত। আমি কুৱেশ্যনখিনি অলপ ডাঙৰ কৰি দিছোঁ। ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা। কলকাতাত ভিক্টোৰিয়া মেম'ৰিয়েল অৱস্থিত, সকলোৱে মনত ৰাখিবা। ইয়াত কেইবাটা ভাষাত দিয়া আছে, ইংলিছটো চাই ল'ব পাৰে। আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে হিমা দাসে কোনবিধ খেলত অংশগ্ৰহণ কৰে। হিমা দাসে তলৰ কোনবিধ খেলত অংশগ্ৰহণ কৰে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰিন্স শ্বৰ্ট ডিষ্টেঞ্চ। এইটোত অংশগ্ৰহণ কৰে হিমা দাসে, সকলোৱে মনত ৰাখিবা। আমি বেছি দেৰি নকৰি কুৱেশ্যন গোটেইখিনি আজি জিকেৰ যিমানখিনি আহিছিলে সকলোখিনি আলোচনা কৰিম। ইংলিছটো যিসকলৰ দৰকাৰ সেইসকলে চাব পাৰে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি প্ৰিন্স শ্বৰ্ট ডিষ্টেঞ্চ। আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে ডিচেম্বৰ 2021 বৰ্ষত অসম বৈভৱ বঁটা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছিল। অসম বৈভৱ বঁটা 2021 চনৰ ডিচেম্বৰত কাক প্ৰদান কৰা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰতন টাটা। ৰতন টাটাক অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল 2021 চনৰ ডিচেম্বৰ মাহত, সকলোৱে মনত ৰাখিবা। এনেধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনসমূহ তোমালোকে ভালদৰে চাবা। আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটো সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত। নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন কোন ঠাইত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আহমেদাবাদত। আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামখন অৱস্থিত, সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটো সুধিছে MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি। LADৰ সম্পূৰ্ণ ৰূপ সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লোকেল এৰিয়া ডেভেলপমেণ্ট। লোকেল এৰিয়া ডেভেলপমেণ্ট হৈছে LADৰ সম্পূৰ্ণ ৰূপ, সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যন 6 নম্বৰটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে কোনগৰাকী ব্যক্তিৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পালন কৰা হয় সুধিছে। এইটো সকলোৱে জানে চাগে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়, সকলোৱে মনত ৰাখিবা। তাৰ পিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে। অসম আৰু অৰুণাচলক তলৰ কোনখন ঠাইয়ে সংযোগ কৰিছে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিৰাক। ডিৰাক নামৰ স্থানে অসম আৰু অৰুণাচলক সংলগ্ন কৰিছে। আমি তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে ইণ্ডিয়ান চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন আছিল। ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা হৈছে ICS পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তি। আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। শীৰ্ষক পদাৰ্থ বিজ্ঞানৰ সূত্ৰটো কোনে আগবঢ়াইছিল। প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, কোনে এই সূত্ৰটো আগবঢ়াইছিল সুধিছে।
অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ছাৰ আইজাক নিউটন ছাৰ আইজাক নিউটনে এই সূত্ৰটো আগবঢ়াইছিলে প্ৰত্যেক ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে আমি তাৰ পিছৰ কোৱেশ্যনলৈ যাব বিচাৰিছোঁ তাৰ পিছৰ 10 নম্বৰ কোৱেশ্যনটো সুধিছে জিম্বাবৱেৰ ৰাজধানী চহৰ কি জিম্বাবৱেৰ ৰাজধানী চহৰ কি সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাৰাৰে হাৰাৰে হৈছে জিম্বাবৱেৰ ৰাজধানী চহৰ আমি তাৰ পিছৰ 11 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 11 নম্বৰ কোৱেশ্যন সুধিছে সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাৰ নাম কি মুদ্ৰা আৰু ৰাজধানী এই দুটা একদম ইম্পৰ্টেন্ট হয় গতিকে সকলোৱে চাবা ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন সি দিৰহাম দিৰহাম হৈছে সংযুক্ত আৰব এমিৰেটৰ মুদ্ৰাৰ নাম আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 12 নম্বৰ কোৱেশ্যন সুধিছে কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত নৰনাৰায়ণ সেতু কোন দুখন নগৰৰ মাজত অৱস্থিত সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি যোগীঘোপা আৰু পঞ্চৰত্ন যোগীঘোপা আৰু পঞ্চৰত্নৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 13 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 13 নম্বৰ কোৱেশ্যন সুধিছে আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল আহোম ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন ডি পুৰন্দৰ সিংহ হৈছে আহোম ৰাজ্যৰ শেষৰজন ৰজা আমি তাৰ পিছত 14 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 14 নম্বৰ কোৱেশ্যন সুধিছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হৈছিল অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশিত হৈছিল কবিতাটো প্ৰকাশিত হৈছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাঁহী আলোচনীখনত লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অ মোৰ আপোনাৰ দেশ প্ৰথমে প্ৰকাশিত হৈছিল আমি তাৰ পিছত 15 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 15 নম্বৰ কোৱেশ্যন সুধিছে বেংকক কোন দেশৰ ৰাজধানী চহৰ বেংকক কোন দেশৰ ৰাজধানী চহৰ সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি থাইলেণ্ডৰ ৰাজধানী চহৰ হৈছে বেংকক সকলোৱে মনত ৰাখিবা তাৰ পিছত 16 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 16 নম্বৰ কোৱেশ্যন সুধিছে গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বিষ্ণুৰাম মেধি হৈছে গোপীনাথ বৰদলৈৰ পিছতে হোৱা অসমৰ মুখ্যমন্ত্ৰী তাৰ পিছত 17 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল অসমৰ সৰ্বপ্ৰথম যিখন চিকিৎসা মহাবিদ্যালয় কোন ঠাইত স্থাপিত হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড়ত সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় স্থাপিত হৈছিল অসমৰ সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 18 নম্বৰ কোৱেশ্যনলৈ আহিছোঁ 18 নম্বৰ কোৱেশ্যন সুধিছে নিম্নলিখিত কোনখন ঠাই নতুন দিল্লীৰ নিকটৱৰ্তী নতুন দিল্লীৰ কোনখন তলৰ কোনখন ঠাই ওচৰৰ সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন এ গুৰুগ্ৰাম ঠাইডোখৰ নতুন দিল্লীৰ ওচৰৰ সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছোঁ 19 নম্বৰ কোৱেশ্যনলৈ 19 নম্বৰ কোৱেশ্যন সুধিছে মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল মাৰ্গাৰেট থেচাৰ সকলোৱে মনত ৰাখিবা আমি আহিছোঁ তাৰ পিছত 20 নম্বৰ কোৱেশ্যনলৈ 20 নম্বৰ কোৱেশ্যন সুধিছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগক কি কোৱা হয় হৈছে সুধিছে ৰাছিয়া আৰু আলাস্কাৰ মাজৰ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন বি বেৰিং প্ৰণালী বুলি কোৱা হয় ৰাছিয়া আৰু আলাস্কাৰ মাজৰ জলভাগক সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছোঁ 21 নম্বৰ কোৱেশ্যনলৈ 21 নম্বৰ কোৱেশ্যন সুধিছে নিম্নলিখিত কোনখন চহৰ সাগৰৰ তীৰত অৱস্থিত নহয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন এ বাংগালুৰু সাগৰৰ তীৰত অৱস্থিত নহয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 22 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছোঁ 22 নম্বৰ কোৱেশ্যন সুধিছে নিম্নলিখিত কোনবিধ বাহনক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী ফাষ্টেগ টোলৰ পৰা ৰেহাই দিয়া হয় ফাষ্টেগ টোলৰ পৰা কোনখন বাহনক ৰেহাই দিয়া সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশ্যন এ
এম্বুলেন্সক ৰেহাই দিয়া হয় ফাষ্টেগ টোলৰ পৰা গতিকে সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছে 23 নম্বৰ কোৱেশ্যনটোলে 23 নম্বৰ কোৱেশ্যন সুধিছে অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি তেজপুৰৰ বাণ থিয়েটাৰ সকলোৱে জানিছেগে অৱস্থিত আমি আছে তাৰ পিছত 24 নম্বৰ কোৱেশ্যনটোলে 24 নম্বৰ কোৱেশ্যন সুধিছে নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকাৰ অন্তৰ্গত সুধিছে ইয়াৰ অপচনৰ দিছে সোমালিয়া বলিভিয়া তাছমেনিয়া কম্বোডিয়া ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বলিভিয়া এইখন দক্ষিণ আমেৰিকাৰ অন্তৰ্গত সকলোৱে মনত ৰাখিবা আমি আছো তাৰ পিছত 25 নম্বৰ কোৱেশ্যনটোলে 25 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল সকলোৱে মনত ৰাখিবা আৰু ভাৰত ত্যাগ আন্দোলন কিমান চনত হৈছিল সকলোৱে জানিছেগে 1942 চনত এতিয়া আছে তাৰ পিছত 26 নম্বৰ কোৱেশ্যনলৈ 26 নম্বৰ কোৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ৰাকেশ শৰ্মা হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী আমি আছে তাৰ পিছত 27 নম্বৰ কোৱেশ্যনলৈ 27 নম্বৰ কোৱেশ্যন সুধিছে অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত সুধিছে ইয়াত দিছে মাজুলী গুৱাহাটী নগাঁও কহৰা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত সকলোৱে মনত ৰাখিবা তাৰ পিছত 28 নম্বৰ কোৱেশ্যন সুধিছে নিম্নলিখিত সকলৰ কোনগৰাকী অসমৰ কেবিনেট হিচাপে শেহতীয়াকৈ নিযুক্তি পাইছিল হেতু 2022 চনৰ যেহেতু পেপাৰ সেই সময় কাৰেণ্ট এফেয়াৰ্ছৰ হয় ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি জয়ন্ত মল্ল বৰুৱা দেখে সেই সময়ত কেবিনেট মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল গতিকে এইবোৰ এতিয়া নাহে এতিয়া যেহেতু কাৰেণ্ট এফেয়াৰ্ছ বেলেগ আহিব গতিকে ভালদৰে চাবা সকলোৱে কাৰেণ্ট এফেয়াৰ্ছৰ তাৰ পিছত হৈছে 29 নম্বৰ কোৱেশ্যন দিলে 29 নম্বৰ কোৱেশ্যন সুধিছে কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতৰ ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল ৰঙীন টেলিভিছন অনুষ্ঠান কেতিয়া দূৰদৰ্শনে ভাৰতত অনুষ্ঠান আৰম্ভ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1982 চনত দূৰদৰ্শনে ভাৰতৰ ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল তাৰ পিছত আহিছে 30 নম্বৰ কোৱেশ্যনলৈ 30 নম্বৰ কোৱেশ্যন সুধিছে বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বিমান বাহন হৈছে বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী তাৰ পিছত আহিছে 31 নম্বৰ কোৱেশ্যনলৈ 31 নম্বৰ কোৱেশ্যন সুধিছে নিম্নলিখিত সমূহৰ কোনটো মৌল নহয় সুধিছে তলৰ ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি কুৱাৰ্ছ মৌল নহয় বাকি কেইটা হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 32 নম্বৰ কোৱেশ্যনলৈ 32 নম্বৰ কোৱেশ্যন সুধিছে নিম্নলিখিত ক্ৰিয়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয় তলৰ কোনটোত বল ব্যৱহৃত নহয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি বেডমিণ্টনত বল ব্যৱহৃত নহয় বাকি কেইটাত হয় তাৰ পিছত আছে 33 নম্বৰ কোৱেশ্যনলৈ 33 নম্বৰ কোৱেশ্যন সুধিছে প্ৰতি বছৰে মে 8 তাৰিখে নিম্নলিখিত কোনটো উৎসৱ পালন কৰা হয় 8 মে তাৰিখে কোনটো উৎসৱ পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ৰেড ক্ৰিচেণ্ট দিৱস হেতু মনত ৰাখিব চনসমূহ দিৱসসমূহৰ ওপৰত আহে প্ৰতিবাৰে আমি তাৰ পিছত 34 নম্বৰ কোৱেশ্যন সুধিছে 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল সুধিছে 1994 বৰ্ষত ইয়াৰ ৰাইট এনসাৰটো কি ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ডক্টৰ কিৰণ বেদীক এই 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি প্ৰদান কৰা হৈছিল
আমি তাৰ পিছৰ 35 নম্বৰ কোৱেশ্চন লৈ আহিছো 35 নম্বৰ কোৱেশ্চন সুধিছে নিম্নলিখিত সমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি আৰ্যভট্ট হৈছে ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ তাৰ পিছৰ 36 নম্বৰটো লৈ আহিছো 36 নম্বৰ কোৱেশ্চন সুধিছে এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেওঁ কোনখন দেশত আছে টাকা কোনখন দেশৰ মুদ্ৰাৰ নাম হেতু জানিলে গম পোৱা যাব ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি বাংলাদেশৰ যেটো মুদ্ৰাৰ নাম টাকা গতিকে তেওঁ বাংলাদেশত আছে আমি তাৰ পিছত 37 নম্বৰ কোৱেশ্চন লৈ আহিছো 37 নম্বৰ কোৱেশ্চন সুধিছে কোনখন দেশে ভাৰতলৈ হিঙৰ সৰ্বাধিক ৰপ্তানি কৰে হিং কোনখন দেশে বেছি ৰপ্তানি কৰে সুধিছে ইয়াৰ অপচনৰ কোনটো ক'ব লাগে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি আফগানিস্তানে ভাৰতলৈ বেছি হিঙৰ সৰ্বাধিক ৰপ্তানি কৰে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 38 নম্বৰ কোৱেশ্চন লৈ আহিছো 38 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ ওন ক্ৰান্তি কোনখন ভাৰতৰ ৰাজ্যৰ পৰ্যটনৰ টেগলাইন সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি কেৰালাৰ পৰ্যটনৰ টেগলাইন হৈছে গডছ ওন ক্ৰান্তি সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 39 নম্বৰ কোৱেশ্চন লৈ 39 নম্বৰ কোৱেশ্চন সুধিছে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী কোন ৰাজ্যত অৱস্থিত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী কোনখন ৰাজ্যত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি মেঘালয়ত নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন অৱস্থিত সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো আজি 40 নম্বৰ কোৱেশ্চন লৈ 40 নম্বৰ কোৱেশ্চন সুধিছে কাউন্টাৰ ইনচাৰ্জেন্সি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি ভাইৰেংটেড এই স্কুলখন অৱস্থিত সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 41 নম্বৰ কোৱেশ্চন লৈ 41 নম্বৰ কোৱেশ্চন সুধিছে সাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন ক'ত সাংঘাই নামৰ জন্তুবিধ পোৱা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানত সাংঘাই নামৰ জন্তুবিধ পোৱা যায় সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 42 নম্বৰ কোৱেশ্চন লৈ 42 নম্বৰ কোৱেশ্চন হৈছে হাড়গিলাৰ সুৰক্ষাৰ বাবে প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলি জনাজাত হুইটলি বঁটাটি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পূৰ্ণিমা দেৱী বৰ্মনে এই বঁটাটি লাভ কৰিছিল সকলোৱে মনত ৰাখিবা হাড়গিলাৰ সুৰক্ষাৰ বাবে আমি তাৰ পিছৰ 43 নম্বৰ কোৱেশ্চন লৈ আহিছো 43 নম্বৰ কোৱেশ্চন সুধিছে শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে কোনটো অনুচ্ছেদৰ অধীনত প্ৰণয়ন কৰা হৈছিল কোনটো অনুচ্ছেদৰ অধীনত শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে প্ৰণয়ন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰ হৈছে অপচন এ অনুচ্ছেদ 21A এৰ জৰিয়তে মৌলিক অধিকাৰসমূহ শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে প্ৰণয়ন কৰা হৈছিল তাৰ পিছৰ 44 নম্বৰ কোৱেশ্চন লৈ আহিছো 44 নম্বৰ কোৱেশ্চন সুধিছে অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ এগৰাকী মন্ত্ৰী আছিল অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 45 নম্বৰ কোৱেশ্চন লৈ আহিছো 45 নম্বৰ কোৱেশ্চন সুধিছে নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল কোনে ভাৰত ভ্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি ইবন বতুতাই মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল আমি তাৰ পিছৰ 46 নম্বৰ কোৱেশ্চন লৈ আহিছো 46 নম্বৰ কোৱেশ্চন সুধিছে
স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বি.আৰ. আম্বেদকাৰ বি.আৰ. আম্বেদকাৰ হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায় মন্ত্ৰী আমি তাৰ পিছৰ 47 নম্বৰ কোৱেশ্যনটো দিছো 47 নম্বৰ কোৱেশ্যন সুধিছে ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন কি কি ডুৰাণ্ড লাইনে কোন দুখন দেশৰ সীমাৰেখা গঠন কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আফগানিস্তান আৰু পাকিস্তান আৰু আফগানিস্তানৰ সীমা গঠন কৰে ডুৰাণ্ড লাইনে সকলোৱে মনত ৰাখিবা তাৰ পিছৰ হৈছে 48 নম্বৰ কোৱেশ্যন দিলে 48 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো কি সুধিছে প্ৰথমবাৰ ভুলকৈ কোৱা হ'ল আন্তঃৰাষ্ট্ৰীয় বুলি কোৱা হয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সুব্ৰত কাপ হৈছে ইয়াৰ ৰাইট এনসাৰ গতিকে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 49 নম্বৰ কোৱেশ্যন লৈ আহিছো 49 নম্বৰ কোৱেশ্যন সুধিছে 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো কি 1926 চনত যেটো প্ৰথম স্থাপন কৰা হৈছিল অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংক হেতু কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি দা গুৱাহাটী বেংক লিমিটেড হৈছে 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংক আমি তাৰ পিছৰ আজি 50 নম্বৰ কোৱেশ্যন লৈ আহিছো 50 নম্বৰ কোৱেশ্যন সুধিছে নীতি আয়োগৰ প্ৰধান চেয়াৰমেন গৰাকী কোন নীতি আয়োগৰ প্ৰধান চেয়াৰমেন কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ প্ৰধান চেয়াৰমেন তোমালোকে যদি ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবি ভিডিওটো লাইক কৰি দিবা আমি আৰু বাকি কেইখন কোৱেশ্যন পেপাৰ লৈ আহিম সকলো চেনেলটো সাবস্ক্ৰাইব কৰি থবা তাৰ পিছত 51 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতবৰ্ষত কোন প্ৰকাৰ গণতন্ত্ৰ অনুসৰণ কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি সংসদীয় গণতন্ত্ৰ ভাৰতত অনুসৰণ কৰা হয় সকলোৱে মনত ৰাখিবা তাৰ পিছৰ 52 নম্বৰ কোৱেশ্যন সুধিছে বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পদ্মা নামেৰে জনা যায় বাংলাদেশত গংগা নদীক সকলোৱে মনত ৰাখিবা তাৰ পিছৰ 53 নম্বৰ কোৱেশ্যন লৈ আহিছো 53 নম্বৰ কোৱেশ্যন সুধিছে মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশত কোন ঠাইৰ কৌণিক দূৰত্ব বলা হয় মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্বক বলা হয় কি বুলি বলা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি দ্ৰাঘিমাংশ বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা তাৰ পিছৰ হৈছে 54 নম্বৰ কোৱেশ্যন দিলে 54 নম্বৰ কোৱেশ্যন সুধিছে নিম্নলিখিত যুগ্ম সমূহৰ কোনটো শুদ্ধ যুগ্ম ৰজিতা খোৱা নাই নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম শুদ্ধকৈ ৰজিতা খোৱা নাই সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অপচন বি বায়োস্ফিয়াৰ আৰু পৰিৱেশ এটো শুদ্ধ হোৱা নাই বাকি কেইটা ৰজিতা খোৱা নাই বাকি কেইটা ৰজিতা খাইছে আমি তাৰ পিছৰ 55 নম্বৰ কোৱেশ্যন লৈ আহিছো 55 নম্বৰ কোৱেশ্যন সুধিছে সুনামি সংঘটিত হোৱা অঞ্চল হৈছে ক'ত সুনামি সংঘটিত হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মহাসাগৰত সুনামি সংঘটিত হয় সকলোৱে জানিছেগে মৰুভূমি উচ্চ পৰ্বত গভীৰ অৰণ্য বুকত সুনামি সংঘটিত নহয় তাৰ পিছত আহিছে 56 নম্বৰ কোৱেশ্যন দিলে 56 নম্বৰ কোৱেশ্যন সুধিছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত নিম্নলিখিত কোনটো শব্দ সন্নিৱিষ্ট নাই সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ফেডাৰেল শব্দটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট নাই সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছে 57 নম্বৰ কোৱেশ্যন দিলে 57 নম্বৰ কোৱেশ্যন সুধিছে মুদ্ৰাবিহীনভাৱে বয়বস্ত্ৰ ব্যৱসায় পুৰণি কথাটো হৈছে
মুদ্ৰাবিহীনভাৱে বয়-বস্তুৰ ব্যৱসায়ৰ যি পুৰণি প্ৰথা সেইটো কি কয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি বিনিময় প্ৰথা বিনিময় প্ৰথা বুলি কোৱা হয় মুদ্ৰাবিহীনভাৱে যি বয়-বস্তুৰ ব্যৱহাৰ কৰা হয় তাক কোৱা হয় বিনিময় প্ৰথা আমি তাৰ পিছৰ 58 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 58 নম্বৰ কোৱেশ্চন সুধিছে দালবাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যবিধ সাধাৰণতে কোন ৰাজ্যত পৰিৱেশন কৰা হয় দালবাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি কোন ৰাজ্যত পৰিৱেশন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ৰাজস্থানত দালবাতি চুৰমা নামৰ প্ৰখ্যাত খাদ্যটি পৰিৱেশন কৰা হয় তাৰ পিছৰ 59 নম্বৰ কোৱেশ্চনটো লৈ আহিছো 59 নম্বৰ কোৱেশ্চন সুধিছে সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা পানীক কি বুলি জনা যায় সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা পানীক কি বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি হাৰ্বিভোৰাছ বুলি কোৱা হয় সেউজীয়া উদ্ভিদৰ ওপৰত বৰ্তি থকা পানীবিধক এতিয়া আজি শেষৰ 60 নম্বৰ কোৱেশ্চনটো 60 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয় সংবিধানখনৰ কোনটো অনুসূচিত উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে স্বায়ত্ব শাসনৰ ব্যৱস্থা কোনটো অনুসূচিত কৰা হৈছে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ ষষ্ঠ অনুসূচিত উত্তৰ পূব ভাৰতৰ পাহাৰ আৰু জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰা হৈছে এই পেপাৰখনত এই 60টা আছিল জিকে কোৱেশ্চন এই সমূহ তোমালোকে ভালদৰে চাব আৰু যি বাকি কোৱেশ্চন পেপাৰ কেইখন আছে আমি এখন কৈ লৈ আহিম গতিকে সকলো চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিলৈ তেন্তে ভিডিওটো ইমানে ধন্যবাদ